গুড মৰ্ণিং। আপোনালোকে কি কৰি আছে? চাহ খোৱা হ'লনে? মই দেখিছেনে চাহ তাহ খাই আজৰি হৈ বাৰাণ্ডাতে থকা ফুলখিনি অকণমান ঠিক ঠাক কৰোঁ বুলি লৈছোঁ। বাহিৰতো ফুল আছে, কিন্তু যিখিনি ফুল মানে বাহিৰত থাকিলে ৰ'দ পালে বেয়া হৈ যায়, সেইখিনি মই এনেদৰে বাৰাণ্ডাত আনি থৈ দিছিলোঁ। আৰু এয়া মাজে মাজে অলপমান শুকান হৈ যোৱা নিচিনা হৈছে, সেইকাৰণে মই শুকানবিলাক আঁতৰাই দিছোঁ। আৰু এনেকৈ ফুলৰ লগত লাগি থাকি মই ভাল পাওঁ, লগতে মনটোও ভাল লাগি থাকে, হয়নে নহয় বাৰু কওকচোন? এয়া দেখিছেনে বাৰু, কিছুমান ফুলৰ নাম মই কিন্তু নাজানো দেই, তথাপিতো এনেকৈ ভাল লাগে কাৰণে ৰাখি থৈ দিছোঁ। আপোনালোকে যদি জানে জনাবচোন দেই, ইয়াত দেখা ফুলকেইটাৰ নাম কিনো। তাকে এইটো দেখিছেনে, এইটো হৈছে আমাৰ কুকুৰটোৰ পাউডাৰ। ছোৱালীজনীয়ে লয় বুলি মই এনেকৈ ফুলৰ মাজতে ৰাখি থৈ দিওঁ। এয়া, আৰু এই ফুলটোৰ নাম কি বাৰু জনাবচোন? এইটো আমাৰ ঘৰৰ ওচৰৰ ককা এজনৰ পৰা মই আনিছিলোঁ। তেওঁ কিন্তু ফুল বহুত ভাল পাইছিলে। আৰু এইজোপা দেখিছেনে বাৰু, এইজোপাও ঘৰত থাকিব লাগে বুলি কয়, সেইকাৰণে মই ৰাখি দিছোঁ। কিন্তু এই ফুলজোপা দেখিছেনে, মই যিজোপা এতিয়া চাফা কৰি আছোঁ, সেই ফুলজোপা থাকিব নাপায় বুলি কয়। আৰু কি কাৰণেনো নাপায় বুলি কয় মই নাজানো, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন দেই। এতিয়া ধুনীয়াকৈ সাৰি চাফা কৰি দিলোঁ। চাফা কৰাৰ পাছত ফুলখিনিত অলপমান পানী দি দিম। পানী দিয়াৰ পাছত 2-3 দিনৰ কাৰণে পানী নিদিলেও হৈ যাব। এতিয়াহে মোৰ মনটো ভাল লাগিছে। ফুলবোৰ বেয়া হৈ গ'লে মনটো কিন্তু বহুত বেয়া লাগে, হয়নে নহয় বাৰু কওকচোন?